গ্রীষ্মকালের এক প্রধান ফল লিচুর উপকারিতার বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। লিচুত নিহিত হৈ থাকে বিভিন্ন উপাদান আৰু মানৱ শৰীৰত এইবোৰৰ উপকাৰিতাৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা আহ্বান জনাব বিচাৰিছোঁ যে আপোনালোক যিসকলে মোৰ চেনেলটোত নতুন আৰু এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিবলৈ মই আহ্বান জনাইছোঁ আৰু ন'টিফিকেশ্যন বাটনটো অল অপশ্যনত ৰাখি দিবলৈ আহ্বান জনাইছোঁ। এতিয়া আহক খাটাংখবৰ.com লিচুৰ বিষয়ে প্ৰকাশ কৰা এক হেল্থ টিপছৰ আলোচনা কৰোঁ। লিচু গ্ৰীষ্মকালৰ আটাইতকৈ প্ৰিয় ফল। লিচু এবিধ ঋতুকালীন ফল। সেয়ে এবছৰৰ এক নিৰ্দিষ্ট সময়ত তাকো অতি কম দিনৰ বাবেহে ইয়াক পোৱা যায়। কেৱল সোৱাদতে নহয়, লিচুত আপুনি এক স্বাস্থ্যৰ সম্পদো লাভ কৰে। গ্ৰীষ্মকালত অহা বেছিভাগ ফলতে ভাল পৰিমাণৰ পানী থাকে। একেদৰে লিচুটো পানীৰ যথেষ্ট পৰিমাণ থাকে। ইয়াত ভিটামিন চি, ভিটামিন B6, নিয়াচিন, ৰাইবোফ্লেভিন, ফোলেট, তাম, পটাছিয়াম, ফছফৰাছ, মেগনেছিয়াম আৰু মেংগানিজৰ দৰে খনিজ পোৱা যায়। ই শৰীৰ আৰু পেটক শীতল কৰি ৰাখে। পাচন ক্ৰিয়া সঠিক কৰি ৰখাৰ লগতে মগজুৰ বিকাশৰ ক্ষেত্ৰতো ইয়াৰ ডাঙৰ ভূমিকা আছে। ভিটামিন চি লিচুত প্ৰচুৰ পৰিমাণে পোৱা যায়। প্ৰতি 100 গ্ৰাম লিচুত ভিটামিন চিৰ পৰিমাণ পোৱা যায় 71.5 মিলিগ্ৰাম, যি হৈছে দৈনিক প্ৰয়োজনীয়তাৰ 119%। গতিকে আহক লিচুৰ লাভালাভৰ বিষয়ে বিতংভাৱে জানো। 1 নম্বৰত আছে লিচুত থকা ভিটামিন লোহিত ৰক্তকণিকা গঠন আৰু পাচন প্ৰক্ৰিয়াৰ বাবে প্ৰয়োজনীয়। লিচুৰ ৰসত পেক্টিন আৰু ফাইবাৰ থাকে। ই আপোনাৰ অন্ত্ৰ পৰিষ্কাৰ কৰে আৰু পাকস্থলীৰ স্বাস্থ্য উন্নত কৰে। ইয়াৰ উপৰিও ই এচিডিটি আৰু বুক জ্বলাৰ বিৰুদ্ধেও কাম কৰে। 2 নম্বৰত আছে যদি আপোনাৰ ডিঙিৰ বিষ বা খচখচনি হয় তেন্তে আপুনি এটা লিচু খাব পাৰে। দৰাচলতে ডিঙিৰ বিষ হ্ৰাস কৰাটো লিচু যথেষ্ট উপকাৰী। লিচুৰ ৰসত যথেষ্ট পৰিমাণৰ জৈৱ ৰাসায়নিক পদাৰ্থ থাকে, যেনে পলিফেনল, অলিগনলছ, বিটা-কেৰোটিন, ভিটামিন চি আৰু অন্যান্য এণ্টিঅক্সিডেণ্ট। এই সকলোবোৰ এণ্টিঅক্সিডেণ্ট চকুৰ তলি, ক'লা পৰা আৰু হালমইনা আঁতৰ কৰাত সহায়ক। কেৱল সেয়াই নহয়, ই আপোনাৰ বয়স বৃদ্ধিৰ প্ৰক্ৰিয়াটো লেহেমীয়া কৰাত সহায় কৰে। আপুনি আপোনাৰ ছালত লিচু আৰু কলৰ মাস্ক প্ৰস্তুত কৰি এই পেষ্টটো মুখত লগাওক। ই হালমইনা আৰোগ্য কৰাত সহায়ক হয়। 4 নম্বৰত আছে লিচু কেৱল ফল হিচাপে খোৱা নহয়, ইয়াৰ ৰস আৰু শ্বেকো বহুতে পচন্দ কৰে খাবলৈ। জাম, জেলি, মাৰ্মলেড, চালাড আৰু ব্যঞ্জন সজাবলৈ লিচু ব্যৱহাৰ কৰা হয়। সৰু লিচুত কাৰ্বহাইড্ৰেট, ভিটামিন চি, ভিটামিন এ আৰু বি কমপ্লেক্স, পটাছিয়াম, কেলছিয়াম, মেগনেছিয়াম, ফছফৰাছ, আইৰণৰ দৰে খনিজ লৱণ পোৱা যায়, ইয়াক অতি উপকাৰী কৰি তোলে। 5 নম্বৰত আছে লিচুত অলিগনল নামৰ এক উপাদান থাকে, যিয়ে শৰীৰত ভাইৰাছ বৃদ্ধি হ'বলৈ নিদিয়ে, শৰীৰৰ ৰোগ প্ৰতিৰোধ প্ৰণালী সুস্থ কৰি ৰখাত সহায় কৰে। 6 নম্বৰত আছে যদি আপুনি বৰ্ধিত ওজনৰ বাবে অশান্তিত ভুগিছে তেন্তে আপুনি লিচু ৰস খোৱা আৰম্ভ কৰিব লাগে, কাৰণ লিচু ফাইবাৰ আৰু পানীৰে ভৰপূৰ। ইয়াত কোনো চৰ্বি নাথাকে আৰু কেলৰিও কম পৰিমাণৰ থাকে। লিচুৰ ৰস বা লিচু খোৱাটোৱে আপোনাৰ খাদ্যৰ প্ৰতি থকা হেঁপাহ হ্ৰাস কৰে আৰু আপোনাক পেট ভৰ্তি নোহোৱাত সহায় কৰে। 7 নম্বৰত আছে সাধাৰণ ডায়েৰিয়া, বমি, পেটৰ বিকাৰ, পাকস্থলীৰ আলচাৰ আৰু আভ্যন্তৰীণ প্ৰদাহৰ পৰা আৰোগ্য হোৱাত লিচু খোৱা বহু উপকাৰী। ই পাকস্থলীত কোষ্ঠকাঠিন্য বা ক্ষতিকাৰক বিষাক্ত পদাৰ্থৰ প্ৰভাৱ হ্ৰাস কৰে। ই লিভাৰত পাথৰৰ ফলত হোৱা পেটৰ বিষৰ পৰা সকাহ দিয়ে। 8 নম্বৰত আছে লিচু হৈছে শক্তিৰ উৎস। যিসকলে ভাগৰুৱা বা দুৰ্বল অনুভৱ কৰে তেওঁলোকৰ বাবে লিচু বৰ উপকাৰী। ইয়াত থকা নিয়াচিনে আমাৰ শৰীৰত শক্তিৰ বাবে প্ৰয়োজনীয় ষ্টেৰইড হৰম'ন আৰু হিমোগ্লোবিন প্ৰস্তুত কৰে। 9 নম্বৰত আছে লিচুত থকা কেলছিয়াম, ফছফৰাছ আৰু মেগনেছিয়াম, যি শাৰীৰিক বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু হাড়ৰ বাবে অতি ভাল। লিচু হাড়ৰ ৰোগ অষ্টিঅপৰোচিছ প্ৰতিৰোধ সহায়ক হয়। 10 নম্বৰত আছে লিচু ৰস এক পুষ্টিকৰ তৰল। ই গ্ৰীষ্মকালৰ সৈতে সম্পৰ্কিত সমস্যাবোৰ আঁতৰ কৰাত সহায় কৰে আৰু শৰীৰক শীতল কৰি ৰাখে। লিচুৱে আমাৰ শৰীৰক এক সন্তুলিত অনুপাতত পানী যোগান ধৰে। 11 নম্বৰত আছে যদি আপুনি নিয়মীয়াকৈ লিচু ৰস সেৱন কৰে তেন্তে ই প্ৰজনন স্বাস্থ্যৰ প্ৰতি সহায়ক হয়। 12 নম্বৰত আছে লিচু ভিটামিন চিৰ বহুত ভাল উৎস হোৱাৰ বাবে চৰ্দি, কাহ, জ্বৰ আৰু ডিঙিৰ সংক্ৰমণ বিয়পোৱাত বাধা প্ৰদান কৰে। 13 নম্বৰত আছে লিচুত তাম থাকে, যাৰ ফলত ই আপোনাৰ চুলি গজাত সহায় কৰে। আপুনি লিচুৰ ৰস খোৱাৰ উপৰিও আপোনাৰ চুলিত লিচুৰ ৰস প্ৰয়োগো কৰিব পাৰে।
ইয়াৰ বাবে আপুনি 2 সৰু চামুচ লিচু আৰু এল'ভেৰাৰ ৰস লওক। এতিয়া আপুনি ইয়াক ভালদৰে মিহলি কৰক আৰু চুলিত লগাওক। আপোনাৰ চুলি গজাতি সহায় কৰিব। 14 নম্বৰত আছে লিচুত যথেষ্ট পটাছিয়াম আৰু ছডিয়াম থাকে। এই কাৰণে লিচু খালে হীৰাবোৰত তেজৰ সঞ্চালন সঠিক হয় আৰু ইয়াৰ ফলত ৰক্তচাপ নিয়ন্ত্ৰণ হৈ থাকে। 15 নম্বৰত আছে লিচুত ফাইটোকেমিকেল থাকে যি এণ্টিঅক্সিডেণ্ট হিচাপে কাম কৰে। এই ফাইটোকেমিকেলবোৰে চকুৰ ছানি প্ৰতিহত কৰাত সহায় কৰে। 16 নম্বৰত আছে ছালৰ দাগ আঁতৰ কৰাত লিচু ৰস অতি কাৰ্যকৰী। মুখত 5 নাইবা 6টা লিচু বাকলি গুচাই মুখত লগাই 15 মিনিটৰ বাবে ধুই দিয়ক। সপ্তাহত কমেও 2 এদিন এনে কৰিলে মুখত ছালৰ দাগবোৰ সহজে আঁতৰি যাব। 17 নম্বৰত আছে ছানবাৰ্ণ ছালৰ টেন আঁতৰত কৰাত লিচু ৰস অতি কাৰ্যকৰী। ভিটামিন ই কেপচুলৰ সৈতে 4-5টা লিচু পিহি মিহলি কৰক আৰু সেইবোৰ মুখ আৰু ছালত ভালদৰে লগাওক। 30 মিনিটৰ বাবে এৰি দিয়ক আৰু ঠাণ্ডা পানীৰে ভালদৰে ধুই দিয়ক। যদি আপুনি সপ্তাহত 2-3 দিন এনে কৰে ছালৰ পাৰ্থক্য দেখিবলৈ পাব। 18 নম্বৰত আছে ছালৰ কোষ আঁতৰাবলৈ আপোনাৰ মুখত লিচু ৰস মিহলি কৰক আৰু ইয়াক 10 মিনিটৰ বাবে এৰি দিয়ক আৰু ধুই দিয়ক। ই চাব ভাল হৈ গৈছে। 19 নম্বৰত আছে প্ৰতিদিন লিচু খালে আপোনাৰ মেটাবলিজিম মজবুত কৰে। আপুনি খোৱা খাদ্যসমূহ এনাৰ্জিলৈ ৰূপান্তৰ কৰাত সহায় কৰে। লিচু খালে কাৰ্বহাইড্ৰেট আৰু প্ৰটিনৰ এবজৰ্পশ্যন বেছি খৰতকীয়া কৰে বুলি ধৰা হয়। 20 নম্বৰত আছে যিসকল লোকে নিজৰ ছালৰ যত্ন লয় তেওঁলোকৰ বাবে লিচু অতি লাভৱান ফল, কাৰণ ইয়াত ভিটামিন চি অধিক পৰিমাণত পোৱা যায়। ই এণ্টিঅক্সিডেণ্টৰ লগত যুঁজ দিয়াত সহায় কৰে, যাৰ বাবে আপোনাৰ ছালত কোনো ধৰণৰ দাগ নপৰে। আহি আমি একেবাৰে শেষৰ নম্বৰটো পালেগৈ, যিটো আছে 21 নম্বৰ। 21 নম্বৰত কি আছে চাওঁ। যিসকলকে অধিক পৰিমাণে সুৰা পান কৰে বা যিসকলকে কুপোষণত ভোগে আৰু যিসকল অধিক পৰিমাণে ঔষধ সেৱন কৰে তেওঁলোকৰ লিভাৰটো অতি দুৰ্বল হৈ পৰে। সেইসকল লোকে লিচু খাব লাগে, কাৰণ লিচুত হেপা প্ৰটেক্টিভ এজেণ্ট থাকে যি লিভাৰৰ বাবে বৰ উপকাৰী। আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো চাই যথেষ্ট উপকৃত হ'ব। গতিকে নিজৰ লগতে পৰিয়ালৰ আন সদস্য আৰু অন্য মানুহকো লিচু খোৱাত উৎসাহ প্ৰদান কৰক আৰু নিজৰ পৰিয়ালৰ সৈতে আপোনাক নিজক সুস্থ আৰু সবল কৰি ৰখাত সহায় কৰক, কাৰণ দেহা থাকিলেহে বেহা। শেষত সুস্থ থাকক, সবল থাকক এই আশাৰে ভিডিঅ'টো সামৰণি মাৰিছোঁ।